বন্ধুসকল, এখন দেশৰ পতাকা এখন সেই দেশৰ স্বাভিমান অস্তিত্ব চিহ্ন বহন কৰে। আমাৰ দেশৰো পতাকাখনে একেদৰে আমাক প্ৰতিনিধিত্ব কৰে। কিন্তু আপুনি বাৰু জানেনে এই পতাকাখন ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব? ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোনো প্ৰকাৰৰ পোছাক, ইউনিফৰ্ম আদিৰ যিকোনো ভাগত বা ৰুমাল, নেপকিন, গাৰু গিলিপ আদিত ৰাষ্ট্ৰীয় পতাকা অংকিত বা ছপা কৰিব নোৱাৰিব। চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনিৰ্মিত কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কোনো আখৰ লিখিব বা ছবি আঁকিব নোৱাৰিব। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা, দিয়া বা লৈ যোৱা আৰু বন্ধাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো প্ৰতিমা, প্ৰতিমূৰ্তি বা স্মাৰক উন্মোচনৰ পূৰ্বে ঢাকি ৰখা কামত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো অনুষ্ঠানত বক্তাৰ টেবুল ঢকা কামত, মঞ্চ সজোৱাৰ কামত, কোনো ভৱনত দুৱাৰ খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন, ৰেল, উৰাজাহাজ, বৰতোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব। ফটা-চিটা, সোঁত-মোচ খোৱা বা লেতেৰা আৰু একেডাল দণ্ডতে বেলেগ পতাকাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিব। যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰীয় পতাকাৰ জোখ বা আকাৰ পতাকা সংহিতা 2002ৰ প্ৰথম ভাগত উল্লেখ কৰা জোখৰ অনুৰূপ হোৱা উচিত আৰু যদি পতাকাখন দীঘলে প্ৰদৰ্শন কৰা হয়, সেই ক্ষেত্ৰত গেৰুৱা ৰংটো পতাকাখনৰ সোঁফালে অৰ্থাৎ দৰ্শকৰ বাওঁফালে হ'ব লাগিব। বিভিন্ন মহত্বপূৰ্ণ ৰাষ্ট্ৰীয়, সাংস্কৃতিক আৰু ক্ৰীড়া সমাৰোহত কাগজৰ পতাকা জনতা হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব। কিন্তু সেই সমাৰোহৰ অন্তত পতাকাবোৰ বিকৃত কৰা বা মাটিত পেলাই দিয়া অনুচিত। এনে পতাকা বা ব্যৱহাৰৰ অনুপযোগী পতাকা নিৰলে জ্বলাই দিব লাগে বা মৰ্যাদা সহকাৰে অন্য ধৰণে নষ্ট কৰি পেলাব লাগে। যদি এই দুইটা কৰিব নিবিচাৰে তেনেহ'লে ভাল ধৰণে থৈ দিব। যদি এই কথাকেইটা আগতে গম পোৱা নাছিলে, এই ভিডিঅ'টোৰ জৰিয়তে গম পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।